কি খবৰ বন্ধুসকল, ভালনে সকলোৱে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে। গতিকে আজি আমি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম আৰু সকলোৱে পৰিচিত অসমীয়াৰ অভিনেত্ৰী অৰ্থাৎ বৰ্তমান MLA আংগুলতা ডেকাৰ বিষয়ে। গতিকে বলকচোন ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক তেনেহ'লে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, সকলোৱে মৰমৰ আংগুলতা ডেকাৰ জন্ম হয় নলবাৰীত। তেখেতৰ ফাৰ্ষ্ট মুভি আছিল আমি অসমীয়া, হয়তো সকলোৱে চালে আৰু জোনদা ইমান গুণ নাই, এখন ধুনীয়া মুভি। গতিকে বলক ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে এটা লাইক কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পোনপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনেকৈ মৰম দি থাকিব, চেনেল দি থাকিব আৰু যিমান পাৰে সিমান বন্ধুবৰ্গৰ মাজতে শ্বেয়াৰ কৰি থাকিব যাতে চেনেলটো আৰু উন্নতি কৰিব পাৰে। আৰু বন্ধুসকল, ইয়াকে কৈ এই ভিডিঅ'টো আমি এতিয়া বিদায় ল'ব লৈছোঁ। আৰু বন্ধুসকল, এটা কথা কৈছোঁ যে কি কথা মানে কি, কাইলৈ 22 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোকে বন্ধ দিছে, ঘৰৰ পৰা ক'লেও ওলাই যাব দিয়া নাই। গতিকে আহক আমি বন্ধটো সকলোৱে মানো, কিয়নো কৰোণা ভাইৰাছ এনেকুৱা এটা ভাইৰাছ।